এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু এতিয়া সময় হৈছে ৰাতিৰ, দেখাই দিছোঁ। এয়া ৰাতিৰ সময় হৈছে 3 বাজিছে আৰু আপোনালোকে চাব পাৰে। আৰু আজি যাব ওলাইছোঁ আমি পাৰ্বতী পাহাৰ, বকো পাৰ্বতী পাহাৰ। আপোনালোকে সকলোৱে জানে, সকলোকে প্ৰিয় ঠাই হয় আৰু বহুতে গৈছেও। তো আমি মই আৰু বৰমা, দাদা, ভাইটি সেনেকৈ কোনোবাই যাম, আপোনালোকক দেখাম। চ' মই ভাবিলোঁ আপোনালোকক তাৰে ভিউটো দেখাওঁ। চ' ব'লকচোন আমি যাওঁ পাৰ্বতী পাহাৰলৈ। এয়া পাপু আৰু খুৰীমা পিছত আহি আছে, চাব পাৰে সকলোৱে। আৰু গাইজ ভিতৰৰ ৰ'দত মই তাত নকৰিলোঁ আৰু এয়া ডাইৰেক্ট মেইন ৰ'দত কৰিলোঁ। এয়া বামুণী গাঁও আৰু এয়া দাদা আৰু বৰমা আগত গৈছে। গতিকে মই ভিডিঅ'টি এনেকৈ ডাইৰেক্ট ৰ'দৰ পৰাই কৰিছোঁ, খণ্ডকৈ লৈছোঁ মাজে মাজে। এয়া বকো পালোহি আৰু এয়া পাৰ্বতী পাহাৰত যোৱা যিটো ৰাস্তা, মেইন ৰাস্তা, সেইটোৱেদি সোমাম আৰু এইটোৱে হৈছে সেইটো ৰাস্তা যিটো ৰাস্তাৰে চমৰীয়া সত্ৰলৈ যাব পাৰি। লগতে এইটো ৰাস্তাৰে আমি বৰ্তমানো গৈ আছোঁ পাৰ্বতী পাহাৰলৈ। আৰু গতিকে ৰাতি আন্ধাৰত মই ভালকৈ ভিডিঅ'টি কৰিব পৰা নাই, তথাপিও ট্ৰাই কৰিছোঁ, চাই থাকক। আৰু গাইজ এয়াই হ'ল পাৰ্বতী পাহাৰ আৰু বৰ্তমান আমি ওপৰলৈ গৈ আছোঁ। মানে এন্ধাৰ, কিন্তু ভালকৈ দেখাব নোৱাৰিম, তথাপি ট্ৰাই কৰিম দেখাবৰ কাৰণে। তো চাই থাকক। আৰু গাইজ এয়া গৈ আছোঁ, বাট একো দেখা নাপায়। পিছফালে মানুহ আছে, বৰমা, দাদাহঁত গোটেইবিলাক আছে। পাপু অলপমান আগত যা, ভিডিঅ'টো ধৰবি। দে পাপু, জল্দি দৌৰ। ভগৱানৰ লম ল আৰু যৌ লাইট মাৰি দিয়া ভালকে। এই বেক কেমেৰা তোমাৰ দেখা নাপায় ইমান ভালকে, কিন্তু দেখা দিছোঁ। যৌ আৰু ৰাতিৰ কথা সেয়া গাইজ গৈয়ে আছোঁ পোৱা নাই, ভাগৰ লাগিছে বহুত। ইয়াৰফালে বৰমাহঁতো আছে, খুৰীমাহঁতো আছে, দেখাই দিছোঁ। এইকেইটা বুলি আহি আছে। ৰাতিৰ এন্ধাৰতে ইমান ভালকৈ দেখা নাপায়, বাট দৌৰ। গৰম লাগবয়ে। গান আৰম্ভ কৰিছে, ভাং খাই পাগলাৰে। দে যৌ। বেছি দূৰৰ ৰাস্তা নাই, পাম আৰু আমাৰ সিফালে অলপমান জল্দি পাৰ হয়। আৰু গাইজ বহুত ভাগৰ লাগিছে। এয়া ওপৰত কোনোবা মানুহ আছিল, নামি আছে। মানুহ আছে নে দাদা ওপৰত? এইখিনি উঠাটোৱে মুস্কিল। আৰু গাইজ এয়া এন টাইম আমি আহি পালোঁ। এয়া দেখাই আছোঁ, ওপৰলৈ গৈ আছোঁ। এয়া পৱন দা, বৰমা, খুৰীমা আগত, মই পিছত। বলক। আৰু এয়া আমি আহি পালোঁ আৰু ইতিমধ্যে বহুত মানুহ। চ' দেখাই আছোঁ, এবাৰ পাহাৰলৈ ভালকৈ দেখাই দিম। আৰু এয়া চাব পাৰে অকণমান পোহৰ হৈছে, আৰু সেইখিনি সময় পোহৰখিনিতে আপোনালোকে দেখিব পাইছে ইমান ধুনীয়া এটা ভিউ আহি আছে। পাপু নমস্কাৰ। চা
আজি কাৰ ভাগ্যত আছে চাং দিয়া সূৰ্য টকাই দেখা পায় প্ৰথমতে আৰু এতিয়া আমি এনেদৰে গোটেইবোৰে বহিছোঁ আৰু ওপৰত ইমান ধুনীয়া বতাহ আহি আছে ন আপোনালোকে আহিলে অনুভৱ কৰিব আৰু মই দূৰৰ পৰা আপোনালোকক মানে কি ভিউটো দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু আপোনালোকে দেখিলে হয়তো গমেই পাব ইমান ধুনীয়া ভিউ আৰু এয়া বৰমাহঁতে ভাইটিহঁতে গোটেইবিলাকে ইয়াতে মানে কি বহি আছে দাদাও আছে আৰু পুৱাৰ কুঁৱলীটো ইমান ধুনীয়া আৰু ইমান সময়ে আমি যাৰ অপেক্ষা কৰি আছিলোঁ সেই অপেক্ষাৰ অন্ত পেলাই এয়া দেখিব পাইছে সূৰ্য উদয় হ'ল তো চাওক দূৰৰ পৰা মই আপোনালোক জুম কৰি দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু এয়া সূৰ্যটো কমপ্লিটলি ওলালে দেখিবলৈ পাইছে আপোনালোকে ইমান ধুনীয়াকৈ ওলাইছে আৰু সূৰ্য উদয় হোৱালৈকে চাবৰ কাৰণে ইয়াত ইমান মানুহে ভিৰ হৈ আছিলে তো এয়া চাওক সূৰ্যটো আৰু গাইছ এয়া হৈছে পাৰ্বতী পাহাৰ আৰু ইয়াত বহুত ঠাইৰ পৰা মানুহ আহে এয়া দেখিবই পাইছে বহুত মানুহ আছে আৰু এতিয়া গ'লহে আৰু বহুত মানে কি ৰখাৰ পাছত সূৰ্য উদয় হ'ল আৰু মানুহবিলাকে চাই পেলাই ঘৰতো গ'ল জাষ্ট মই ভিডিঅ'টো বনাবৰ কাৰণে ৰ'লোঁ বৰমাহঁতৰ লগত আৰু এনেকৈ দেখালে আপোনালোকে সূৰ্যটো দেখা নাপাব বাট মই বেক কেমেৰা কৰি দেখাবৰ কাৰণে চেষ্টা কৰিম তো চাব দেখাই আছোঁ আৰু গাইজ এয়া মই আপোনালোকক সূৰ্যটো দেখাই আছোঁ এয়া চাব পাৰে মই জুম কৰি দেখাওঁ এয়া সূৰ্য উদয় হ'ল চাব পাৰে এই ভগৱানক দৰ্শন কৰিব গৈছা যে ভগৱানক পুজবা গৈছি দেখিছা তাতে একো নাই ভাল খালাস খাব লাগছি कुछ तो पता ও নাই যাওয়া এগুলো আছে আৰু এতিয়া তলত গৈ আছোঁ এওঁলোকে তলত আছে বাকী খুৰীমা আগত গৈছে এয়া বৰমাক নানিলোঁ যি গতিকে বৰমা নামিলে উঠিব নোৱাৰিব সেইটো কাৰণে মই এতিয়া শিলৰ তলেৰে যাই আছোঁ দেখিব পাইছে শিলৰ তলত বহি ৰৈছোঁ ওলালোঁ গৈ আছোঁ আজ মই এতিয়া ইয়াতে ফাঁচি ৰ'লোঁ খুৰীবাহঁতে গ'ল কি কৰোঁ কেনেকৈ যাওঁ গাইজ মই আপোনালোকক দেখাবৰ কাৰণে ইমান ওপৰৰ পৰা দেখিছে তললৈ নামি আহি ভিডিঅ'টো কৰি আছোঁ চ' এয়া খুৰীমাহঁতে ফটো উঠি আছে তলৰ ভিউটো মই বেক কেমেৰা কৰি দেখাই আছোঁ চাই থাকিব
ভাত বাগুন থৈ ৰ'ব বাগুন থৈ এই কি কৈছা মাৰ মোক আমি এতিয়া যাব ওলালোঁ, এয়া গোটেইবোৰ নামি আহি আছোঁ। বাকী ভিডিঅ'টো সকলোৱে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। লগতে ইয়াতে আহক সকলোৱে, চ' ভিডিঅ'টো চাব। গাইছ, ৰাতিৰ আন্ধাৰত ভালকৈ দেখাব নোৱাৰিলোঁ, এয়া এইফালেদি গ'লে পায়, গোটেইবিলাকে নামি যাই আছে। আৰু গাইছ, এয়া দেখিছে এইডাল প্ৰকাণ্ড গছ, আৰু এই প্ৰকাণ্ড গছডালত মানে কি কেনেকুৱা এটা আকৃতি, আপোনালোকে চালে হয়তো বুজিয়ে পাব, চাই লওক। মই এটা আপোনালোকক বস্তু দেখাবৰ কাৰণে গৈ আছোঁ। বস্তুটো হৈছে, এয়া দেখিছে, দূৰৰ পৰা দেখাইছোঁ, ইয়াতে বেৰত মহাদেৱ পাৰ্বতীক আকৃতি কৰিছে, হয়তো দেখিলে গম পাব। আৰু ছাইডত ওম আঁকিছে, এইটো ইমান ধুনীয়াকৈ আঁকিছে, তো চাব পাৰে, চালে গম পায় যে যোনে আঁকিছে তাৰ কিমান ধুনীয়া আকৃতি হ'ব পাৰে। গাইছ, ৰাতিৰ আন্ধাৰত ভালকৈ দেখাব নোৱাৰিলোঁ, এয়া এইফালেদি গ'লে পায়, গোটেইবিলাকে নামি যাই আছে। আৰু গাইছ, যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু ছাইডত থকা বেল আইকনটো দবাই দিব। বাই বাই।